বিহুৰ বন্ধ বুলি ওলালেও মাহঁতৰ ঘৰলৈ বুলি যিহেতু মানুহজনৰ ডিউটিও বন্ধ আছিলে ভাবিলোঁ ঘৰৰ পৰা এপাক আহোঁগৈ আৰু ইয়াক গৈ পালোঁগৈ বাইহঁতৰ ঘৰ বায়ো আহিছে মাত লগাবলৈ বুলি বেটাকোৱে লগত লৈ ল'লোঁ সিও আকৌ যাব নানীয়েকৰ ঘৰলৈ বুলি তাকে লগত লৈ গৈ পালোঁগৈ আমাৰ আপোন যেন লগা আমগুৰি টাউনখন চাওকচোন টাউনৰ প্ৰায়বোৰ দোকান বন্ধ হৈ আছিলে যিহেতু বিহুৰ বন্ধ যে সেইকাৰণে টাউনৰ প্ৰায়বোৰ দোকান বন্ধ হৈ আছিলে টাউনখনত সোমোৱাৰ লগে লগে আগৰ দিনবোৰলৈ মনত পৰি গ'ল কিমান যে স্কুটি লৈ পাক মাৰিছিলোঁ নহয় টাউনখনত কি ক'ম আৰু এয়া আহি পালোঁহি আমাৰ মৰমৰ আমগুৰি কলেজখন যিখনত মই 5টা বছৰ পঢ়িলোঁ মানে হায়াৰ ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন এইখন কলেজৰ পৰাই মই সম্পূৰ্ণ কৰিলোঁ আৰু ৰাস্তাটোৱেদি ভিতৰলৈ ঘৰৰ অভিমুখে আহি আছোঁ আপোনালোকক কোৱাই নাই নহয় আচলতে আজি আহি আছোঁ আমাৰ পুৰণা ঘৰটোলৈ বুলি বাহঁতো মানে মাজু বাহঁতো আহি আছিলেহি যিহেতু তাকে ভাবিলোঁ দুয়োজনে মিলি অকণ পুৰণা ঘৰটোৰ পৰা আহোঁগৈ আৰু এয়া আমি ৰাস্তাটোৱেদি ঘৰৰ ফালে সোমাই আহিলোঁ ৰাস্তাটো সোমোৱাৰ লগে লগে আগৰ স্মৃতিবোৰ জীপাল হৈ পৰিলে এই ৰাস্তাটোৱেদি যে কিমান স্কুল কলেজ অহা যোৱা কৰিছিলোঁ কিমান খেল ধেমালি কৰিছিলোঁ কিমান যে দৌৰা-দৌৰি কৰিছিলোঁ কি ক'ম আৰু ৰাস্তাটোৱেদি সোমাই অহাৰ লগে লগে আগৰ দিনবোৰলৈহে মনত পৰি গ'ল মাহঁত আহি পোৱাহি নাছিলে কাৰণে খুৰীৰ ওচৰলৈ গৈ অলপ সময় খুৰীৰ লগতে কথা বতৰা পাতিলোঁ খুৰী ছোৱালীজনীও আহিলে বেটিক কোচত ল'লে তেওঁলোকৰ লগতে অলপ সময় কথা বতৰা পাতি থাকোঁতে আকৌ মাহঁতো আহি পালেহি আৰু এয়া আহি পালেহি বাইহঁত বেটিয়ে বাক মানে জেঠাইকক পোৱাৰ লগে লগে দৌৰি গৈ জেঠাইকৰ কোলাতে উঠিলেগৈ আৰু এয়া চাওকচোন দাদাহঁতকো লগ পালোঁ তেওঁলোকে যে আমাক দেখি কিমান ভাল পাইছে ন কি ক'ম যিহেতু সৰুৰ পৰা ইয়াতে ডাঙৰ দীঘল তেওঁলোকৰ চকুৰ আগতে আমি সৰুৰ পৰা ডাঙৰ দীঘল হোৱা নিচিনা যে তেওঁলোকে সেইকাৰণে আমাক পাই খুব ভাল পালে খুৰীয়ে আকৌ বিহু বুলি আমাক এৰিয়ে নিদিয়ে নহয় বোলে ব'লা চাহ কাপো খাই যাবাগৈ তাকে খুৰীৰ ওচৰতে গৈ সকলোৱে বহি চাহ কাপ খালোঁ বিহুৰ পিঠা পনা সকলো খালোঁ আৰু এয়া ওচৰতে থকা ইজন দাদা ঘৰলৈ আহিলোঁ দাদাহঁতে আকৌ বিহু নোখোৱাকৈ যাবই নিদিয়ে আৰু এয়া চাওকচোন মায়ে দেখাই আছে মানে প্ৰথমে সোমোৱা খুৰীয়ে আবাৰ কাৰণে টোপোলা বান্ধি দিছে বিহু বুলি তাকে মায়ে দেখাই আছে আৰু এয়া দাদা খুৰীয়েও আমাক বিহু নোখোৱাকৈ যাবই নিদিয়ে তাকে চাওকচোন কিমান যে পিঠা লাড়ু উলিয়াই দিছে নহয় কি ক'ম এইবাৰহে আচলতে বিহু খোৱা যেন লাগিলে যিহেতু পুৰণা জেগাত পুৰণা মানুহবোৰক লগ পাইছোঁ যে খুব ভাল লাগিলে আৰু এয়া দাদাহঁতৰ লগতে ফটো একপি উঠি ল'লোঁ আহি পালোঁহি আমাৰ পুৰণা ভেটিটোত মানে য'ত আমাৰ দাদীহঁত আছিলে চাওকচোন দেখি মনটো বেয়া লাগি গ'ল যিহেতু মানুহ নাই যে ঘৰটো বৰ নিজান হৈ আছে উপায়টোতো নাই তাকেই ভিতৰলৈ সোমাই গৈ ভালধৰণে চালোঁ মেলিলোঁ আৰু ওচৰৰে দাদাজনে যিহেতু চোৱা চিতা কৰি থাকে তেওঁ কৈ চাওক ইমান ধুনীয়াকৈ খেতি কৰিছে কি ক'ম সোমোৱাৰ লগে লগে আগৰ দিনবোৰলৈহে মনত পৰি গ'ল ঠাণ্ডা দিনত এইখন চোতালতে বহি ৰ'দ লওঁ দাদীৰ লগত দাদাজীৰ লগত কিমান যে ৰ'দত বহি খেল ধেমালি কৰোঁ আৰু এয়া ফাইনেলি আহি পালোঁহি আমাৰ পুৰণা ঘৰটোলৈ যিটো ঘৰত আমি সৰুৰ পৰা ডাঙৰ দীঘল হ'লোঁ যিটো ঘৰতে আমি স্কুল কলেজ পঢ়িলোঁ যিখন ঘৰৰ পৰা আমি 4জনী বাই ভনী বিয়া হ'লোঁ সোমোৱাৰ লগে লগে মনটো এক বুজাব নোৱাৰা বেয়া লাগি গ'ল কিন্তু উপায় নাই এৰি থৈ অহা বস্তু যেতিয়া এৰি থৈ আহিব লাগিব আৰু সকলো জেগাতে যে নিজৰ সৰু কালৰ স্মৃতিবোৰ দেখা পাইছোঁ দৌৰি থকা খেল ধেমালি কৰি থকা সকলোবোৰ স্মৃতি চকুৰ আগত ভাহি আছে থাকে এনেকৈ চাই মেলি ল'লোঁ ভিতৰলৈ আচলতে সোমালে মনটো বেছিহে বেয়া লাগিব বাহিৰৰ পৰা এনেকৈ চাই মেলি লৈ উভতি আহি আকৌ এয়া খুৰীহঁতকো লগ পালোঁ আচলতে বিহু বন্ধ আছিলে কাৰণে সকলোকে লগ পালোঁ তেওঁলোকেও যে আমাক পাই কিমান ভাল পাইছে তাকে কৈ আছে বোলে মাহঁতক পোৱাৰ লগে লগে আমাৰ কথা সোধে কৈ ছোৱালীকেইজনীক আহিলে লৈ আহিবি সেইকাৰণে আমাক পাই খুব ভাল পাইছে সকলোৰে লগতে এনেকৈ কথা বতৰা পাতিলোঁ পাতি মেলি আকৌ আহিলোঁ আজিম দাহঁতৰ ঘৰলৈ বুলি আৰু এই ৰাস্তাটো চাওকচোন নতুনকৈ বনাইছে আচলতে আমি অহাৰ পিছতহে আৰু এয়া চিকেন বিৰিয়ানী বনাইছে আজিম দা আমি যাম বুলি হেঁপাহতে দুপৰীয়া ভাত পানী নোখোৱাকৈ যোগাৰ কৰি আছে আৰু খাবলৈ কিন্তু বিৰাট সোৱাদ হৈছিলে আৰু এনেকৈ খাই মেলি লৈ তেওঁলোকক মাত লগাই লৈ আহি পালোঁহি আমাৰ দাদাহঁতৰ ঘৰলৈ বুলি মানে সৰু দাদাৰ ঘৰলৈ আহিছোঁ যেতিয়া ভাবিলোঁ খুৰীকো মাতষাৰ লগাই যাওঁ আৰু হাতত সময়ো আছিলে আৰু এয়া আহি পালোঁহি খুৰীহঁতৰ ঘৰ সকলোৱে বহি কথা পাতি আছে মানে মোৰ যোৱা অকণমান দেৰিয়ে হ'ল মই যোৱাৰ আগতে সকলোৱে বহি কথা বতৰা পাতিলেই মই এয়া বহি মেলি ল'লোঁ আৰু এয়া মা লগতে বহি অলপ সময় কথা বতৰা পাতিলোঁ আমি যাম বুলি আকৌ খুৰীয়ে হেঁপাহতে বনাইছিলে চিকেন পোলাও আৰু যিহেতু পেটত জেগা নাছিলেই কিন্তু হ'লেও যে খুৰীয়ে ইমান হেঁপাহত বনাইছে অকণমান সকলোৱে খাই ল'লোঁ আৰু এয়া খাই মেলি লৈ মাত লগাই লৈ আহি পালোঁহি মাহঁতৰ ঘৰ আৰু আমি যাম বুলি মানে ছোৱালীজনী যাব বুলি চাওকচোন আবাই হেঁপাহতে ৰৈ আছে আৰু গৈ পোৱাৰ লগে লগে গেটখন খুলিয়েই দিলে
মাক বাপেকবোৰৰো যে ল'ৰা ছোৱালী আহিব বুলি কিমান হেঁপাহ। গৈ পোৱাৰ লগে লগে আকৌ বেটিয়ে লাগি গ'লে নানীয়েক ননায়েকৰ লগত খেল ধেমালি কৰিবলৈ। তাই গৈ পাই লাগি গ'ল সিহঁতৰ লগত খেলিবলৈ। আৰু এইফালে আকৌ ৰাতি মাহীয়েকে আকৌ ভিডিঅ' কলতে খুৱাব লাগে তাইক ভাত। দেখিলেনে সিহঁতৰ খেল ধেমালিবোৰ? আৰু ময়ো যিহেতু আগদিনাখন তেজপুৰৰ পৰা আহিছিলে, ভাগৰ লাগি আছিলে, ৰাতি আৰু ভিডিঅ' কৰাই নহ'ল। আৰু সিহঁতৰ খেল ধেমালিবোৰ এনেকৈ অলপ সময় চলিয়ে থাকিলে। ভাবিলোঁ ভিডিঅ' এটা কৰি থৈ দিওঁ। আৰু মোৰো যিহেতু ভাগৰ লাগিলে আৰু আগলৈ আৰু বেলেগ একো ভিডিঅ' কৰাই নহ'ল। পিছদিনা হোৱাৰ লগে লগে বেটিয়ে শুই উঠিয়ে ননায়েকৰ কোলাত ধুনীয়াকৈ বহি লৈছে। আৰু এয়া বহি বহি চাই আছে বাপেকে গাড়ী ধোৱা। মানে মানুহজন শুই উঠি লাগি গ'ল গাড়ীখন ধুবলৈ বুলি, আৰু বেটি ধুনীয়াকৈ ননায়েকৰ কোলাতে বহি আছে। আৰু মায়ে এইফালে যোগাৰ কৰি আছে জোঁৱায়েকৰ কাৰণে জলপান। যিহেতু বিহু বতৰো আছিলে, জোঁৱায়েকৰ কাৰণে বৰা চাউল, দৈ এনেকৈ যোগাৰ কৰি আছে। জোঁৱায়েকবোৰৰে ভাল, শাহুৱেকবোৰে যে গৈ পোৱাৰ লগে লগে জোঁৱায়েকক কি কৰিম কি নকৰিমকৈ থাকে। আৰু এই ধুনীয়াকৈ এনেকৈ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ল'লোঁ, মানে জলপান খাই ল'লোঁ। খাই মেলি লৈ আকৌ ইফালে আবাই লৈ আহিছে নাতিনীয়েকৰ কাৰণে ফল মূল, চাওকচোন। আৰু মায়ে ধুনীয়াকৈ প্লেটখন সজাই নাতিনীয়েকক দিছে আৰু ধুনীয়াকৈ খালে মেলিলে। আৰু এইফালে আকৌ আহিছিলে মাহীৰ বোৱাৰীয়েক, তেওঁলোকৰ লগতো কথা বতৰা পাতি ল'লোঁ। ৰ'দতে বহি মায়ে ক'লে কুঁহিয়াৰডাল কাটি দিওঁ, ঘৰৰে যিহেতু আছিলে খাবেই। আৰু ৰ'দতে বহি এনেকৈ খালোঁ মেলিলোঁ। ঘৰখনলৈ যে যোৱাৰ লগে লগে সময়বোৰ যে ইমান দ্ৰুতগতিত পাৰ হয় কি ক'ম। গৈ পাইছিলোঁ আকৌ আহিবলৈ হ'লেই। আৰু ঘৰখনলৈ যোৱাৰ লগে লগে একেবাৰে সৰু ছোৱালীৰ নিচিনাই হৈ পৰোঁ। মানে সকলোবোৰ কাম যে মায়ে কৰি দিব এনেকুৱাহে হৈ যায়। আৰু এনেকৈ ৰ'দত বহি কথা বতৰা পাতি মেলি ঘৰলৈ আকৌ উভতি আহিবলৈ হ'লেই নহয়। মায়ে এটা এটাকৈ বস্তু চব ভৰাই আছে। ছোৱালীজনী থাকি যাব বুলি চিন্তাতে সকলোবোৰ বস্তু এটা এটাকৈ আনি আনি ভৰাই আছে। এইফালে বেটিও আহি ননায়েকক মাত লগাই আছে। আবাৰো মনটো বেয়া লাগিলে আমি আহিম বুলি, তেওঁ মনটো বেয়া লাগি গ'ল কাৰণে বিচনাখনতে পৰি দিলে। আৰু এনেকৈ মাত লগাই মেলি লৈ ঘৰলৈ উভতি আহিব ল'লোঁ। ঘৰখনলৈ গ'লে যিমান ফূৰ্তি লাগে, উভতি অহা সময়কণো সিমানেই দুখ লাগে। কি ক'ম, উপায় নাই। যেতিয়া এখন ঘৰ নিজৰ সকলোৰে যেতিয়া এখন ঘৰ হ'ল, উপায় নাই, আহিব লাগিবই। এনেকৈ মাত লগাই মেলি আকৌ ঘৰলৈ উভতি আহিলোঁ। মাৰো মনটো বেয়া লাগিছে উভতি অহাৰ সময়ত, মোৰো বেয়া লাগিছে, কিন্তু উপায় নাই। এনেকৈ মাত লগাই মেলি ঘৰলৈ উভতি আহিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই। আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত।